আখ্যান অনুস্মৰণ ইউটিউব চেনেলটোলৈ আপোনালোকক সাদৰ স্বাগতম জনাইছোঁ। আজিৰ আখ্যানটো হ'ল পৰশুৰামৰ মাতৃ শিৰচ্ছেদ। ঋষিক মুনিৰ পুত্ৰ যমদগ্নিয়ে প্ৰসেনজিতৰ পুত্ৰী ৰেণুকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সময়ত তেওঁলোকৰ 5জন পুত্ৰৰ জন্ম হৈছিল। তেওঁলোক আছিল ৰুক্মবান, কুচেন, পশু, বিশ্ববান আৰু কনিষ্ঠ পুত্ৰৰ নাম আছিল ৰাম। শিৱই পৰশু প্ৰদান কৰাৰ বাবে এওঁৰ নাম পৰশুৰাম হৈছিল। ঋষিক মুনিৰ কথন অনুসাৰে আৰু আইতা সত্যৱতীৰ ভুলৰ ফলস্বৰূপে যমদগ্নিৰ পুত্ৰ পৰশুৰাম ক্ষত্ৰিয় গুণযুক্ত হৈছিল। আপোনালোকে আই বটনত ক্লিক কৰি পৰশুৰামৰ জন্মকথাৰ ভিডিঅ'টো চাব পাৰে। এদিন যমদগ্নিয়ে যজ্ঞৰ অৰ্থে নিজ পত্নী ৰেণুকাক কলহত নদীৰ পৰা জল আনিবলৈ দিছিল। ৰেণুকাই নদীৰ পৰা জল ভৰাব যাওঁতেই অৰ্থাৎ চিত্ৰৰথ নামেৰে এজন গন্ধৰ্ব ৰাজে অপ্সৰাসকলৰ সৈতে স্নান কৰি থকা দেখিলে। তেওঁলোকক দেখি ৰেণুকাই তন্ময় মনেৰে একেথৰে তেওঁলোকৰ জলক্ৰিয়াক চাব ধৰিলে। তেওঁ নিজ কৰ্মজ্ঞান পাহৰি পেলাইছিল। ফলত যজ্ঞৰ বাবে জল অনাত বিলম্ব হৈ গ'ল আৰু যজ্ঞৰ মুহূৰ্ত পাৰ হৈ গ'ল। নিজ কৰ্তব্যৰ কথা যেতিয়া তেওঁৰ স্মৰণ হ'ল, তেতিয়া তেওঁ জল লৈ যমদগ্নিৰ ওচৰ পালেগৈ। যমদগ্নিয়ে নিজ তপোবলেৰে সকলো কথা গম পাই ক্ৰোধত এজন এজনকৈ নিজ মাতৃৰ শিৰচ্ছেদ কৰাৰ আজ্ঞা দিলে। কিন্তু এজনো পুত্ৰই নিজ মাতৃ হত্যাৰ নিচিনা মহাপাপ কৰিবলৈ মান্তি নহ'ল। নিজ আজ্ঞাৰ অৱজ্ঞা কৰা দেখি যমদগ্নিৰ খঙৰ সীমা নোহোৱা হৈছিল। সেয়েহে যমদগ্নিয়ে নিজ কনিষ্ঠ পুত্ৰ পৰশুৰামক ভাতৃগণৰ সহিতে নিজ মাতৃৰ শিৰচ্ছেদ কৰাৰ আজ্ঞা দিলে। পৰশুৰাম আছিল পিতৃভক্ত। পিতৃৰ আজ্ঞা পালি অনতিপলমে তেওঁ নিজ পৰশুৰে মাতৃ ৰেণুকাৰ শিৰচ্ছেদ কৰিছিল তথা পিতৃৰ আদেশ নমনা ভাতৃগণৰ হত্যা কৰিছিল। মাতৃ হত্যাৰ মহাপাপৰ ফলস্বৰূপে পৰশুৰামৰ হাতত ৰক্তাক্ত পৰশুকণ লাগি ধৰিছিল। অত্যন্ত কষ্ট কৰিও তেওঁ পৰশুখন হাতৰ পৰা পৃথক কৰিব পৰা নাছিল। যি কি নহওক, নিজ আজ্ঞাকাৰী পুত্ৰ পৰশুৰামৰ এই কৰ্মত যমদগ্নি বহুত সন্তোষিত হৈছিল আৰু সেয়েহে তেওঁ পৰশুৰামক মনোবাঞ্ছিত বৰদান দিবলৈ উদ্যত হ'ল। তেতিয়া পৰশুৰামে নিজ পিতৃক বিনয় কৰিলে, হে পিতা, তুমি যদি মোৰ ওপৰত সঁচাকৈয়ে প্ৰসন্ন হোৱা, তেন্তে কৃপা কৰি মোৰ মাতৃ আৰু ভাতৃগণক পুনৰ জীৱিত কৰি দিয়া। এওঁলোকৰ জীৱনদানেই মই বৰদান হিচাপে মাগিছোঁ আৰু লগতে এওঁলোকে যাতে জীৱিত হ'লে এই ঘটনাটোৰ সকলো স্মৃতি পাহৰি যায় তাকে আশীষ প্ৰদান কৰা। যমদগ্নিয়ে পৰশুৰামক তথাস্তু বুলি আশীৰ্বাদ কৰিলে। কিন্তু এতিয়াও তেওঁৰ পাপ খণ্ডন নহ'ল। পৰশু কুঠাৰখন হাতত লাগিয়ে থাকিল। তেতিয়া তেওঁ নিজ পিতৃক ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিলে। যমদগ্নিয়ে এই পাপৰ পৰা মুক্তিৰ অৰ্থে পৰশুৰামক সকলো তীৰ্থ ভ্ৰমণ কৰি তীৰ্থস্থানসমূহত স্নান কৰিবলৈ ক'লে। কিন্তু এনে কৰিও পৰশুৰামৰ পাপ খণ্ডন নহ'ল। ইয়াৰ পাছত পৰশুৰামে কেনেকৈ নিজ পাপৰ খণ্ডন কৰিছিল আমি আমাৰ পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকক জনাম। আশা কৰোঁ আজিৰ খণ্ডটো চাই আপুনি ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব বুলি আশা ৰাখিলোঁ।